গুড মৰ্ণিং গাইজ। এইটো 25 ডিচেম্বৰ বৃহস্পতিবাৰৰ ভিডিঅ' দেই। ৰাতিপুৱা ঘৰৰ লেপ তুলি চিলোৱা কাম চলি আছে। বাৰীৰ পিছফালে আকৌ চাফাই কাম চলি আছে। আমি আকৌ যাবলৈ ওলাইছোঁ ফুৰিবলৈ। মানে কইনা ভাত খোৱাৰ নিমন্ত্ৰণী আছে। কইনাৰ লগতে নিমন্ত্ৰণী গান আমিও পালোঁ। ফুৰিবলৈ যাবলৈ পাই ছোৱালীজনীৰ যে মুখত কি হাঁহি। আহি পাই গ'লোহি গন্তব্যস্থান মানে মোৰ বাৰ ঘৰ। আহি পাই মনটো বহুত ভাল লাগিছে, তাৰ কাৰণ কৈ আছোঁ ৰ'ব। জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া ফটোখন বাহিৰতে ৰাখিছে। জুবিন দা মানে কৈ শেষ নোহোৱা এটা নাম। জুবিন দাক সেৱা জনাই আমি ভিতৰত সোমালোঁ। ভাতৰ থালিখন দেখি নিশ্চয় লোভ লাগিছেই চাগে। খাবলৈ পালে আমি সকলোৱে ভালেই পাওঁ, নহয় জানো? খাই বৈ লৈ আমি ঘৰমুৱা হ'লোঁ। বাইকহঁতক লগ পাই ছোৱালীজনীৰ কিমান যে ফূৰ্তি, ভিডিঅ'হে কৰা নহ'ল পিছে। দেখিছেনে বাৰু বাটত আহোঁতে তাই যে কিমান অত্যাচাৰ। আজি যে একপিও ফটোৱে উঠা নহ'ল। সেইবাবে ভাবিলোঁ ঘৰত আহি নিজকে আইনাখনত চাই লৈ ভিডিঅ' এটাকে বনাই লওঁ। আজিলৈ বাই বাই।